নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথমতে মোৰ চেনেল লাইফ ইজ বিউটিফুলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দোৰোণ শাকৰ ভাজি এখন বনাবলৈ লৈছোঁ। আমি সকলোৱে এই শাকবিধৰ উপকাৰিতাৰ বিষয়ে ভালকৈয়ে জানো, নহয় জানো? আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক এটা কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে লগালগ চাবলৈ পায়। এয়াই অনুৰোধ জনালোঁ। এয়া মই প্ৰথমে শাককেইডাল ধুনীয়াকৈ ধুই লৈ কুটি ল'লোঁ। তাৰপৰা এয়া মিঠাতেল অকণমান দি লৈছোঁ, তাতে ডাঙৰ পিঁয়াজ এফাল মই ভালদৰে ভাজি লৈছোঁ আৰু তাতে 2টা কেঁচা জলকীয়া দি দিছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি জ্বলাটো দিব পাৰিব। মই অলপ কমকৈ দিছোঁ। এনেদৰে অকণমান ভাজি লৈছোঁ। ইয়াতে এতিয়া মই নিমখ হালধি জোখমতে দি দিম। আৰু মই অকণমান ৰচুন নহৰু আৰু আদা পিচি লৈছিলোঁ এনেদৰে, সেয়াও অকণমান দি এতিয়া শাককেইডাল দি দিলোঁ। শাককেইডাল মোৰ বৰ বেছি নহয়, অকণমান তাকৰ, সেইবাবে আৰু কমি গ'ল কেৰাহীত। ভালদৰে মই ভাজি লৈছোঁ শাককেইডাল। এতিয়া অকণমান লাগি ধৰা যেন লগাত মই পানী এটুপ চাৰিওফালে দি লৰাই দিছোঁ। এতিয়া মই অকণমান, বেছি নহয়, 2 মিনিটমান ঢাকি দিম ভালদৰে যাতে সিজি যায়। আৰু এয়া মোৰ হ'লেই শাকৰ ভাজি, এয়া দেখিছেনে?